ভাল পোৱা এনেকুৱা নহয় অ'। আজি তুমি মাৰ পচন্দৰ মতে যে মোক পচন্দ কৰিবা, তোমাৰ মায়ে যদি মোক পচন্দ নকৰে পাহি মই ঠিকে কৈছো, তুমি মোক পাহৰি যাব পাহি। আমি এতিয়া আহো আৰু এইফালে পাহিৰ সপোন নুবুজিবা, ইতি তোমাৰ মৰমৰ অভি। অভি, তোমাৰ অফিচ নাই জানো আজি? সদায় লেট যে। মা অ মা, মোৰ আজি বহুত লেট হৈ গ'ল আৰু মই যাওঁ মা। হ'ব মা। অভি, তুমি সময়ত কোনোদিনে আহি নোপোৱা, সদায় ৱেইটে কৰি থাকিব লাগে মোৰ। কোৱাচোন। আমি এনেকে থাকিলেতো নহ'ব, তুমি বিয়াৰ কথা কি ভাবিছা? পাহি তুমি চিন্তা নকৰিবা, মই তোমাকেই ভাল পাওঁ। অভি, তুমি এনেকে কৈ থাকিলেতো নহ'ব। মোৰ মাক মই জনাব লাগিব, আৰু মায়েও নিশ্চয় তোমাকেই পচন্দ কৰিব। ভাল পোৱা এনেকুৱা নহয় অ'। আজি তুমি মাৰ পচন্দৰ মতে যে মোক পচন্দ কৰিবা, তোমাৰ মায়ে যদি মোক পচন্দ নকৰে তেতিয়া তুমি কি কৰিবা? পাহি তুমি যি কৈছা ঠিকে কৈছা। আমাৰ ঘৰখনত দেউতা ঢুকোৱাৰ পিছত মা আৰু ময়ে, আৰু মাক মই বহুত শ্ৰদ্ধা কৰোঁ, আৰু মায়ে মোক বহুত মৰম কৰে। গতিকে মাক মই কথাখিনি সুধি ল'ব লাগিব, মায়ে তোমাক পচন্দই কৰিব। ঠিক আছে, তুমি মাক সুধি ল'বা। মোবাইলটো মোৰ চাৰ্জ খতম হৈ গ'ল। মোবাইলটো চাৰ্জ দি আছো, আৰু গামোচাখন ওলাই থৈছো, মোৰ মুখ হাতখিনি ধুই আহোঁ। অভি, বাবা তোমাৰ ফোন আহি আছে। মা ফোনটো উঠোৱাচোন, কোনে কৰিছে? পাহি, কোন তুমি? মা কোনে ফোন মাৰিছিল? কোনোবা পাহি ফোন কৰিছিল। পাহি চোৱা অভি, তোমাৰ কাৰণে আমি ছোৱালী চাই থৈছো। তোমাৰ দেউতাৰে থাকোঁতে ছোৱালীজনী চাই থৈ দিছিল, এতিয়া দেউতাৰে আশা পূৰণ কৰিব লাগিব। দেউতাৰে ঢুকাৰ পিছত অভি বহুত কষ্টৰে তোমাক ডাঙৰ দীঘল কৰিছোঁ, আৰু সেইখিনি মূল্য তুমি ৰাখিবা অভি, তেতিয়াহ'লে দেউতাৰো আত্মা শান্তি পাব। মা মই নেহা, কি খবৰ তোমাৰ? ভালনে? ভালে মোৰ খবৰ। তোমাৰ খবৰ কি? মই আছো দিয়া, ভালেই দিয়া। অভিদা, তুমি সদায় অফিচত গৈ আছানে? নাই অ' নেহা, অফিচলৈ মই দুদিনমান অহাই নাই। মোৰ মন বেয়াও নেহা, বিপদত পৰিছো নেহা। কি বিপদত পৰিছা ইমান তুমি? তুমিতো মোৰ বৰ ভাল বান্ধৱী, তুমি মোক সহায় এটা কৰিব পাৰিবা? কি সহজ? অভিদা, তোমাক মই সহায় কৰিম বন্ধুত্বৰ খাতিৰত, কিন্তু তুমি পাহিক ইমান মিছা কিয় ক'ব লগা হ'ল? নেহা, এইবিলাক বহুত কথা দিয়া, তুমি মাত্ৰ মোক সহায়খিনি কৰা, বাকী তোমাক মোৰ সকলোবোৰ কথা তোমাক মই পিছত বুজাই দিম। ঠিক আছে। ইমান দেৰি অভি, তোমাৰ সদায়ে লেট। তোমাক চিনি পোৱা নাই যে। অভি কোৱা নাই নেকি তোমাক? অভিৰ লগত মোৰ অহা মাহত বিয়া। অভি, পাহি অহা মাহত মোৰ নেহাৰ লগত বিয়া। তুমি আৰু মোৰ মাজত আগৰ কি সম্পৰ্ক আছিল তুমি মোক পাহৰি যোৱা। তুমি এইবিলাক কি কথা কৈছা? পাহি
মই ঠিকেই কৈছোঁ, তুমি মোক পাহৰি যাব পাহি। আমি এতিয়া আহোঁ পাহি। নেহা ৰবাচোন, পাহি তোমাৰ কি খবৰ? মোৰ খবৰ ভালেই। তোমালোকৰ সংসাৰ এতিয়া কেনেকুৱা চলিছে? অভিদা মোৰ ভাল বন্ধু। বন্ধুত্বৰ খাতিৰত সিদিনা মই বহুত মিছা মাতিছিলো তোমাক। আচলতে অভিদাৰ লগত মোৰ কোনো বিয়া হোৱা নাই। অভি মোক মিছা কৈছিল। কিয় ইমান মিছা মাতিলে মই বুজি পোৱা নাই। তুমি মোক অলপ হেল্প কৰিবানে নেহা? তুমি অভিক মোক অলপ সময়ৰ কাৰণেও লগ কৰি দিব পাৰিবানে? সি মোৰ ফোন ৰিচিভে নকৰে। হ'ব পাহি, তোমাৰ এইখিনি কথা মই ৰাখিম। অভি ক'ত আছা তুমি? অভি, বন্ধুত্বৰ খাতিৰত তোমাৰ বহুত কথা ৰাখিছো। তুমিও মোৰ এটা কথা ৰাখিবানে? কালি এইখিনি কথা ৰাখিবা কিন্তু। মই আজি নিৰুপায়। মোৰ মা দেউতাৰ সপোন আৰু এইফালে পাহিৰ সপোন। হে ভগৱান। অভিদা, কি দিছা এইখন? এতিয়া নুখুলিবা পাহি। মোৰ জীৱনৰ কাহিনী ইয়াতে লিখাই আছে পাহি। মই যাওঁ। তুমি কি খাইছা এইবোৰ? পয়জন? অভি, তুমি এইবোৰ কি খাইছা? অভি! অভি! অভি, তোমাৰ কি হ'ল? মৰমৰ পাহি, মৰম ল'বা। মই আজি বহুত দুৰ্ভগীয়া। ইফালে তোমাৰ মৰম, আনফালে মা দেউতাৰ সপোন। তুমি মোক ভুল নুবুজিবাও পাহি। বহুত আশা আছিল, কিন্তু আজি সকলো পাহৰি মই এই সিদ্ধান্ত ল'লো। ভুল নুবুজিবা। ইতি তোমাৰ মৰমৰ অভি।